নমস্কাৰ মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপত আৰু মই যে MSc মোক দায়িত্ব দিয়া হৈছিলে দুৱাৰবাগৰিৰ যেটো গাঁও চলো অভিযানৰ ক্ষেত্ৰত সো আজি মিটিং হৈছে বহুত ধুনীয়া মিটিং হ'ল প্ৰত্যেকখন PSR প্ৰেচিডেন্ট সেক্ৰেটাৰী আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখসকল আৰু প্ৰত্যেকখন মৰ্চা মহিলা মৰ্চা যুৱ মৰ্চা ST মৰ্চা SC মৰ্চা OBC মৰ্চা কিষাণ মৰ্চা সকলোৱে উপস্থিত থাকিলে আৰু মই এই বিষয়লৈ যথেষ্ট সুখী আৰু মোৰ লগত আমাৰ সিগনাৰ ডাঙৰীয়াৰ মণ্ডল প্ৰেচিডেন্ট তেখেতৰ সহযোগত মিটিংখন সম্পূৰ্ণ সফল হ'ল আৰু অহাকালিৰ পৰা আমাৰ 5 দিনীয়া কাৰ্যসূচী আছে প্ৰত্যেকখন গাঁও আমি অভিযান কৰিম আৰু গাঁৱত উন্নতি প্ৰগতিৰ কথা লৈ যেটো চৰকাৰ দিয়া আঁচনিসকলে সম্পূৰ্ণ সুচাৰুৰূপে হৈছে নে নাই এই বস্তুলৈ আমি তদন্ত কৰিম আৰু যিকেইটা হোৱা নাই এইটো বিষয়ে আমি আকৌ চিন্তা কৰি আগন্তুক দিনত সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা কৰিম এই বিষয়ে অহা হৈছে থেংক ইউ भारतीय जनता पार्टी गांव चलो पुइसिया प्रोग्राम दो लसो प्रोग्राम के पचुन जे फांसी पिनी ट्रेनिंग हिसाब से पिनी निलितुम लबांसो मीटिंग दो